নমস্কাৰ, কালাৰ ইউৰ হোপছৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ জীৱনৰ ক্ৰন্দন শীৰ্ষক কবিতাটিৰ অন্তিমটি খণ্ড। আশা কৰোঁ আগৰ দুটি খণ্ডৰ দৰে অন্তিমটি খণ্ডকো আপোনালোকে মৰমেৰে আঁকোৱালি ল'ব। ধন্যবাদ। আই, প্ৰতিশ্ৰুতি দিলোঁ আজি, তই বিচৰাৰ দৰেই এদিন বৰ মানুহ হ'ম। টকাৰে নহ'লেনো কি হ'ল, বুকুত আছে দুৰ্বাৰ সাহস, মনত তহঁতে দিয়া অপৰিসীম শক্তি, তাৰেই জিনিম এদিন বৰ মানুহৰ হাবিয়াস। মধ্যবিত্ত হ'লো বুলিয়েই সুখী হোৱাৰ অধিকাৰো জানো নাই? পিতাই থাকক দে, পূজা বিহুত নতুন সাজ নালাগে। দীপাৱলীৰ সন্ধ্যা চকু ছাট মৰা বিজুলীৰ পোহৰত উজলি নুঠে আমাৰ বজা। দামী ফটকা আতচবাজীৰ বুকু কপা শব্দ, এইবোৰ আমাৰ বাবে সুখৰ কাৰণ নহয় অ' আই। নালাগে দে এগালমান টকাৰ শৰাধ কৰিব, মনটোহে আচল। আভিজাত্যৰ পোচাকে আমাক নোখোৱাই অ' আই, বাওনাই হেনো চন্দ্ৰ চুব নোৱাৰে। তথাপি আছে অযুত হেঁপাহ, জীৱনটি সেই চন্দ্ৰৰ দৰে স্নিগ্ধ কৰি তোলাৰ। মধ্যবিত্তৰো ইচ্ছা থাকে অ' আই, মাথো আমাৰ ইচ্ছাৰ সতে বাঢ়ি আহে চৰম অপূৰ্ণতাৰ মচিব নোৱাৰা এটি দাগ। বৰ মানুহে হেনো নিচিনে মধ্যবিত্তৰ আৱেগ, নেলাগে দে তেনে বৰ মানুহৰ আনুগত্য। আই, এদিন আমাৰ জীৱনেও হাঁহিব, মন আকাশ উজলিব সুখৰ কিৰণেৰে, হৃদয়ত ফুলিব এপাহি সুকোমল সূৰুযমুখী ফুল। ধন্যবাদ।